নিৰ্বাচনটো ডিচেম্বৰত আছিলে, কিন্তু সেইটো অলপ আগুৱাই ছেপ্টেম্বৰত কৰাৰ কথা যিহেতু চলিছে। আমি অলৰেডি চবে ৰাজনৈতিক দলবিলাকে সাজু হৈছোঁ, UPPLও সাজু হৈছোঁ। গতিকে পলিটিক্স কৰাৰ লগে লগে নিৰ্বাচনটোতো আৰু এৰি চলিব পৰা এটা প্ৰক্ৰিয়া নহয়। গতিকে নিৰ্বাচনৰ কাৰণেও প্ৰস্তুতি আমি আগৰ পৰাই চলাই আছোঁ। আৰু আজিৰ তাৰিখত চাবলৈ গ'লে 40টা সমষ্টিতো আমাৰ কাম কাজ খুব সুন্দৰ হৈ আছে। আমাৰ ৱাৰ্কাৰবিলাক, লিডাৰবিলাক খুব ভাল এটা পৰিৱেশত ফূৰ্তি কৰি বা ভাল এটা কমফৰ্ট এটা অৱস্থাত ৰাইজৰ লগত থাকি একেলগে কাম কাজ কৰি আছে। আৰু যোৱা 5টা বছৰত শান্তি স্থাপন হোৱাৰ লগতে বহুতখিনি উন্নয়নৰ কাম কাজ হ'ল। আৰু একে সময়তে বড়োলেণ্ডৰ ৰাইজৰ দীঘলীয়া এটা যিটো সমস্যা আছিলে, যে শংকা এটা আছিলে যে ইয়াত পুনৰ আমাৰ সমন্বয় নাহিব নেকি। ইয়াত শ বছৰ আগৰ পৰা বহুত জাতি জনগোষ্ঠী বসবাস কৰি আছে একেলগে। আৰু যেতিয়া ইয়াত এটা অশান্তি হৈছিলে, চবৰে এটা মনত দুখ আছিল যে ইয়াতে শান্তি ঘূৰি নাহিব নেকি, সমন্বয় এটা পৰিৱেশ আকৌ নাপাম নেকি আমি। এই পৰিৱেশবিলাক অহাৰ পিছত এতিয়া বড়োলেণ্ড অঞ্চলটো ভাৰতৰ যিকোনো অঞ্চলৰ নিচিনা খুব এটা ষ্টেবল, এটা সুস্থ এটা পৰিৱেশত আমি আছোঁ। তো এইকাৰণে এই নিৰ্বাচনটো মই দেখিছোঁ যে খুব এটা কঠিন নিৰ্বাচন নহয় UPPLৰ ফালৰ পৰা চালে। আৰু আমি আমাৰ কৰ্মকৰ্তা কাৰ্যকৰ্তাৰ ওপৰত আৰু ৰাইজৰ ওপৰত বিশ্বাস আৰু আস্থা ৰাখিছোঁ। সেইকাৰণে নিৰ্বাচনটো খুব ভাল হ'ব।